প্ৰথম ষ্টাৰ্ট দিম মোৰ প্ৰথম দিন এতিয়া গোচ ভাত কেনেকৈ লয় কচু লাগিব ক'লা কচু কেলৈ দিয়ে ক'লা কচুৰ নিচিনা ফেৰ মেলিবলৈ দিয়ে আৰু এডালি তৰা লাগিব তৰা গছৰ সমান ৰোৱা গুচি ওখ হ'ব লাগিব এতিয়া কঠীয়া মুঠি দিয়া কচু গছৰ মান কি হয় গছৰ শকত হ'ব সমান কি হয় লাগিব মৰা সমান কি হয় মৰা সমান ফেৰ মেলিব এতিয়া এই গুচা হ'ল কঠীয়া বোলে যেতিয়া প্ৰথমতে ৰুব গৰুক দিম ভকতক দিম চৰাইক দিম চিৰিকটিক দিম পশুৱে খাব পথাৰশালত দিম আৰু গুচা এই কঠীয়া গুচি যেতিয়ালৈকে মাটিত গুজি দিয়া নহয় তেতিয়ালৈকে গুচা নহয় এতিয়া সেই খেনুৱে 9 গুচি দিয়ে খেনুৱে 12 গুচি দিয়ে খেনুৱে 3 গুচি দিয়ে আৰু এতিয়া সেই প্ৰথম অৱস্থাত কঠীয়া মুঠি হাতত ল'ব লাগিব ক'লা কচু জুপি এতিয়া আজি সেই অজামিল বৰদেউতাৰ বৃহৎ নভূই আৰম্ভ কৰা হৈছে আৰু এইসকল আমাৰ হাঁহখাতি গাঁৱৰ যুৱকবৃন্দ আৰু খেতিয়ক ৰাইজ এতিয়া মহামাৰীৰ দিন এই মহামাৰীৰ দিনতো খেতি নকৰিলে মানুহে পেট পৰ্বতাব নোৱাৰে গতিকে গাঁৱৰ ৰাইজ সকলোৱে মিলিজুলি ল'ৰা ছোৱালী নভূই পাতে আৰু এই এগুচি গৰুক দিম ভকতক দিম নিজে খাম চৰাইক দিম এই চিৰিকটিক দিম গাঁও জ্ঞাতিক দিম আৰু বজাৰত দিম এতিয়া আৰু ৰোৱনীয়ে ৰুব যদি লাগে খুদি চাব কাইলৈ ৰাতিপুৱা মোলৈ খবৰ দিবা যদি লাগে হালোৱা মোলৈ খবৰ দিবা কৃষি কাৰ্য অজামিল বৰদেউতাৰ কৃষি কাৰ্য লাইন পাতি উঠাই দিয়া পাই নাহিলে জলপান মোক মিলাই দিব লাগিছিলে আকৌ এতিয়া কঁঠাল নামি দিয়া চবে খাই গ তেতিয়াহে হ'ব এই ভাগ হ'ল জাপি বৰষুণ দিলে জাপি লয় আৰু এই ভাগ হ'ল বিহু নাচনি জাপি নহয়